শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আজি তুমি কিমান শতাংশ লৈছা ছেকেণ্ডেৰী স্কুলত? শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মই এক্সাম দিছোঁ আৰু মই 94.4% পাইছোঁ। কেনেধৰণে পঢ়িছিলা? মই মেইনলি স্কুলৰ ৰুটিনটোৱে ফ'ল' কৰিছিলোঁ আৰু ঘৰত গৈ ইয়াত লাইব্ৰেৰী ৰেফাৰেঞ্চেছ চল্ভ কৰিছিলোঁ আৰু সেইবোৰ ৰিভিজন কৰি স্কুলৰ ৰুটিনটো ফ'ল' কৰিয়ে মোৰ পাৰ্চেণ্টেজ আহিছে 94। এতিয়া তুমি কি হ'ম বুলি ভাবিছা? এতিয়া মই মেডিকেল ফিল্ডৰ ভাবি আছোঁ। এতিয়া নীটৰ পৰীক্ষা আছে, সেইটো মই দিম। সেইটো গভৰ্ণমেণ্ট কলেজ পাই গ'লে মই মেডিকেল লাইনটোৱে পাৰ্চি কৰিম। সফলতাৰ আঁৰত কি আছে, কি ক'ব? আৰু মই ইমান সফলতা ভাল পাইছোঁ আৰু ইয়াকে মেডিকেলটো পাই যায় ইয়াৰ চিট, সেইটোৱে আশা কৰিছোঁ ভগৱানক। ছাত্ৰজনক আপোনালোকে বহু সহায় কৰিছে বুলি জানিব পৰা গৈছে। তেওঁ মানে অকণমান মানে মাকে বহুত কষ্ট কৰি তেওঁ সৰু সুৰা দোকান এখন দি তেওঁ চলি আছে। তেওঁক আমি ফিজো কমাই দিছোঁ। আমাৰ তেনেকুৱা ছিষ্টেম আছে। আমি ল'ৰা ছোৱালী যিবিলাক আমাৰ বহুত মানে দুখীয়া মানুহৰ ল'ৰা ছোৱালীক আমাৰ তেওঁলোকক আমি BPL কাৰ্ড বা ৰেচন কাৰ্ড থকা ল'ৰা ছোৱালীক আমি ফিজটো কমাই দিওঁ। তেনেকুৱা আমাৰ 50% তেনেকুৱা ষ্টুডেণ্ট আছে আৰু আমাৰ সেইটো কাৰণে বহুত ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিবলৈ হৈছে। আমাৰ ইয়াৰ পৰা উইদাউট কোচিং কৰাকৈ আমাৰ IIT-টো পাবলৈ সক্ষম হৈছে আৰু মেডিকেলতো পাইছে। তেনেকুৱা বহুত ল'ৰা ছোৱালী আছে। আমাৰতো এখন 25 বছৰ কমপ্লিট হৈ গ'ল। গতিকে আমি যোৱা বছৰ আমাৰ পাইছিলে জিঅ'লজিত অসমৰ ভিতৰত হায়েষ্ট পাইছিলে, 100 ভিতৰত 100 দুজনে পাইছিলে আৰু হৈছে কি কয় এজনেও পাইছিলে, সি এটা 100 ভিতৰত 100 পোৱা নাই। আগতে মেথছতো 100 ভিতৰত 100 পাইছে আৰু প্ৰতিটো চাবজেক্ট তেনেকৈ 100 ভিতৰত হায়েষ্ট নম্বৰ পায়। আৰু এতিয়া এওঁ হৈছে 100 ভিতৰত ছেকেণ্ড হায়েষ্ট পাইছে, ফিজিক্সৰ 99% পাইছে। গতিকে আমি বহুত সুখী মানে তেওঁৰ ৰিজাল্ট পায়। আৰু মাকেও বহুত মানে লাগি থাকে। এওঁ বহুত কষ্ট কৰে, ল'ৰাটো বহুত ভাল ল'ৰা, সেইটোকে ধন্যবাদ।